দেওবাৰৰ আজি দেওবাৰ সো আজি দেওবাৰৰ দিনটোত এটা মানে ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সো সকলোকে ওয়েলকাম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি মই সকলোতকৈ হেপিয়েষ্ট বুলি ক'ব লাগিব কাৰণ মোৰ সপোনৰ বস্তু এটা ফাইনেলি মই অৰ্ডাৰ কৰিলোঁ সো আজি ফ্লিপকাৰ্টৰ পৰা মানে ফোন আহিছে অকণমান পিছতে ডেলিভাৰী লৈ আহিব ঘৰলৈ সো আজি মই বহুত এক্সাইটেড আৰু বহুত হেপী এনেকুৱা বস্তু যিটো নেকি সকলোৰে ড্ৰিম থাকে ছোৱালী হওক ল'ৰা হওক সকলোৰে এটা ড্ৰিম থাকে যে বস্তুটো ল'বলৈ সো এনেকুৱা এটা বস্তু অৰ্ডাৰ কৰিছোঁ ফ্লিপকাৰ্টৰ বিগ বিলিয়ন চলি আছে সকলোৱে গম পাইছে সো তাৰ মাজতে অফাৰৰ মাজতে এটা বস্তু অৰ্ডাৰ কৰিছোঁ যিটো নেকি মোৰ অ' মাই গড মানে সপোন বুলিয়ে ক'ব পাৰি সৰু সুৰা সো ফাইনেলি মানুহজনক কামুৰি ফাইনেলি লৈয়ে ল'লোঁ সো এতিয়া অকণমান পিছত হোম ডেলিভাৰী দিবলৈ আহিব ফোন কৰিছে সো কি বস্তু হয় মই কিমান হেপী সকলোখিনি আপোনালোকক মই দেখুৱাম সো ভিডিঅ'টোৰ সৈতে থাকিব আৰু কলিজা কিবা এটা কৈ দিয়া আজি তোমাৰ স্কুল খোলা নে বন্ধ কৈ দিয়া বন্ধ অঁ তাইৰো স্কুল বন্ধ আজি ছানডে মোৰো ডিউটি অফ বাপেকো ঘৰত আছে সো তাই বহুত হেপী আৰু সো কৈ দিয়া আজি আব্বা গেলে হেপী কি বস্তু আহিব কাপোৰ নাহে আজি কাপোৰ দিয়া নাই বেলেগ এটা বস্তু দিছোঁ অহাৰ পিছতহে ক'ম দেই চ' কৈছোঁ ভিডিঅ'টো সৈতে থাকিব এই চাক মুখখন যাক কেনেকুৱা ফুলাই থৈ দিছে কি বস্তু আহিব মোৰ আজি কৈ দিয়া কিন্তু মই নামটো কোৱা নাই এতিয়ালৈকে তুমিও নক'বা আৰু মোক কিমান সপোন সেইটো কোৱা বহুত সপোন কিমান বছৰৰ সপোন সেইটো কোৱা 3-4 বছৰ আগৰ সপোন আৰু এতিয়া কেনেকৈ পূৰা কৰিলোঁ এতিয়া কেনেকৈ ফ্লিপকাৰ্টৰ দ্বাৰা পূৰা কৰিছোঁ চাক দেখিছা নাই বস্তুটো অৰ্ডাৰ দিয়াৰ কাৰণে তাৰ মুখখন কিমান ফুলি আছে চাক ফাইনেলি আহি গ'ল মোবাইল নম্বৰ কওকচোন 4টা লাষ্ট 0132 বস্তুটো থৈ দিয়া হেৰি আছে নেকি ব্লেড আছে নেকি কেচি বা ব্লেড হ'লে হ'ব যিকোনো কিবা এটা হ'লে আছে মোৰ মোবাইল আছে 24টা আইফোন নহয় আইফোন নহয় যি টি মোবাইল আৰু কি মোবাইল মই ক'ব নোৱাৰিম এতিয়া এইটো মোবাইল কি মোৰ সেইটো আইফোন বাবা ফাইনেলি চোৱা কি আহিছে ৱাও ফাইনেলি আহি গ'ল ৱাও হেৰি দিছিলোঁ পিংক কালাৰ তাইক ধৰাচোন পিংক কালাৰটো বেছি পিংক কালাৰটো অহা নাই যেনিবা নহয় এইটো পিংক কালাৰ এয়া হেৰি এডাল হেৰি দেখিছে নহয় ইয়াত মূৰটো নিদিয়ে নহয় গম পায় অঁ গম পাওঁ ঠিক আছে ৱাও অন কৰি দিয়া অ'টিপিটো দিয়ক সেইটো অন কৰি দিলোঁ আৰু বাকীখিনি আপোনালোকে মোক অ'টিপিটো দিয়ক অ'টিপি কাৰ মোক ফোনত হেল্ল' নেপেলাবা আকৌ গ'লে মোৰ একদম ইয়াতে বেহুচ হৈ যাব এইটো যদি কিবা হ'বলৈ হয় ড্ৰিম ফোন অৰ্ডাৰ কৰিছোঁ ইণ্ডিয়ান ব্ৰেণ্ড হেল্ল' হেল্ল' দেখাই আছে নমস্তে সেটিংসটো মিলাই ল'ব সেইবোৰ নোৱাৰো আৰু গুগলত চাই মিলাব লাগিব ফাৰ্ষ্ট অৰ্ডাৰ দিছোঁ অন কৰি দিবলৈ কৈছে অন কৰি দিছোঁ ক'ত আমাৰ কোম্পানী দিয়ক অপেন বক্সে দিছে আপুনি ফাইনেলি এইটো আছিলে ছাৰপ্ৰাইজ আপোনালোকক কৈছিলোঁ ন আজি এটা বস্তু দিছিলোঁ মোৰ সপোনৰ চব ফাইনেলি সপোনটো পূৰা হৈ গ'ল দেখিছাই নহয় বিগ বিলিয়নত মই অৰ্ডাৰ কৰিছিলোঁ আইফোন 13 128 জিবিটোৰ চব ফাইনেলি আইফোন 13 হাতত আহি গ'ল হাতত অহাৰ আগত মনতো বহুত হেৰি লাগি আছিলে কেতিয়া আহিব কেঞ্চেল হ'ব ইফালে কিবা এটা ক'বা এই চাওক মোৰ মানুহজনে একদম মানে সিও বহুত এক্সাইটেড হৈ আছিলে ফাইনেলি আইফোন 13 হাতত আহি গ'ল কিবা এটা কৈ দিয়া
কিমান সপোন আছিলে কিমান দিন ধৰি বিচাৰি আছিলো ফাইনেলি তোমাক কামুৰি কামুৰি লৈ ললো আইফোন 30 ৰাতি 12টা বজাৰ পৰা বিগ বিলিয়নত অৰ্ডাৰ দিছিলো 1টা বজাত হৈছেগে সাকসেস মানে অকমান অফাৰ দি আছিল তো বিগ বিলিয়নত সো ইমান টকা দিটো ল'ব নোৱাৰো জানে কিমান দাম সো বিগ বিলিয়নত অকন কম টকাত সস্তাত পাইছিলো সো লৈ ললো আৰু ফাইনেলি তাক বহুত কামুৰ দিলো কামুৰি 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 কিন্তু লাষ্টত